12 বজাত ইয়াত অজিত ৰামচাৰী ঘৰ এইটো অনন্ত ৰামচাৰী ল'ৰাটোৰ নাম অজিত ৰামচাৰী হয় মানে বোৱাৰীটো শুই আছিল ভিতৰত সেই সময়তে মুধাৰ পৰা আহি এটা ডাঙৰ বম 105 mm স্মক বম বহুত এটা ডাঙৰ বৃহৎ এটা বম হয় এই মুধাৰ পৰা আহি বেৰা পাৰ হৈ ইয়াত আপোনালোকে দেখা পাই আছে ইয়াত প্ৰায় 2 ফুট ভিতৰত সোমাই গৈছিল ডাঙৰ এটা প্ৰকাণ্ড বম ইয়াত এই অঞ্চলত এইটো সাধাৰণ কথা নহয় প্ৰায় 1 মাহ আগত ইয়াত পৰমেশ্বৰ হাজদাৰ ঘৰতো এনেকুৱা হৈছিল এই ঘৰৰ পৰা 2 ঘৰ আগত অতুল সূত্ৰধৰ ঘৰ আজিৰ পৰা প্ৰায় 2 বছৰ আগত তাত মৰি গৈছিল ঘৰত কাম কৰা থকা সময়ত ঘৰত মানে কাম কৰি আছিল সেই সময়তে আহি ঘৰতে পৰি গ'ল তাত মানে থিতাতে নিহত হ'ল মানে শুই আছিল বোৱাৰীটো অজিত ৰামচাৰীৰ ঘৈণীয়েক ইয়াত সোমাই আছিল সেই শুই থকা সময়তে ইয়াত পৰি গ'ল ঘৰটো ভাঙি গ'ল ঘৰটো বেৰা ভাঙি গ'ল ভাগ্যক্ৰমে মানুহটো মানে বাচি থাকিল হয় এইটো মানে বেৰাটো এনেকুৱা হ'ল ঘৰৰ মুধা দি আহিছে ঘৰৰ মুধাটো শেষ হ'ল এনেকুৱা আহি মানে ইয়াত বৰণ্ডাত সোমাই গ'ল প্ৰথমে মানে পৰিয়ালটো প্ৰায় 5 ঘৰীয়া পৰিয়াল এইটো মানে ডাঙৰ ল'ৰা ইয়াত বেলেগ হৈছে মাজু ল'ৰা বেলেগ হৈছে ইয়াত বৰ্তমান মানে সৰু ল'ৰাৰ লগত মা দেউতা আৰু ল'ৰা ছোৱালী থাকে 5জনীয়া ইয়াত পৰিয়াল হয় জৰিয়তে আমি মানে চৰকাৰৰ প্ৰশাসনক আমি এইটোৱে যাব খুজিছোঁ কিবা এটা ক্ষতি হোৱাৰ লগে লগে আৰ্মিৰ ফালৰ পৰা আহি পেলাই ক্ষতিপূৰণ এটা দি যায় কিন্তু আৰু তেওঁলোকে আমাক মুখদি কয় যে আমি টাৰ্গেট যিটো আপোনালোকে কোৱা মতে টাৰ্গেট আমি চেঞ্জ কৰিম টাৰ্গেট চেঞ্জ কৰাৰ পিছত ধন হানি নহয় সেইটো আমি জানো কিন্তু তেওঁলোকে টাৰ্গেটটো চেঞ্জ নকৰে গতিকে আমি বাৰে আমি ৰিকুৱেষ্ট কৰি আছোঁ যে এইবাৰ আমি নামানিম ৰাইজে নামানিম ক্ষতিপূৰণ দিলেও আমি নামানিম যে তেওঁলোকে টাৰ্গেট যেতিয়ালৈকে চেঞ্জ নকৰে টাৰ্গেটটো যেতিয়া নবদলায় তেতিয়ালৈকে আমি কোনো ধৰণৰ আমি তেওঁলোকে কম্প্ৰমাইজ নকৰোঁ সেইটো আমাৰ এটা সিদ্ধান্ত হৈছে যে এই 3টা টাৰ্গেট যেতিয়ালৈকে চেঞ্জ নকৰে তেতিয়ালৈকে এই ধনৰ ক্ষতি হৈয়ে থাকে তেওঁলোকে আৰু এই যেতিয়া গুলিটো কৰাৰ পিছত বা ধনৰ ক্ষতি হোৱাৰ পিছত আৰ্মিৰ ফালৰ পৰা মানুহবিলাক আহি পেলাই তেওঁলোকে আহি পেলাই কয় যে আমি কিবা ক্ষতিপূৰণ দি দিম আমি টাৰ্গেট চেঞ্জ কৰিম ক্ষতিপূৰণ দি পেলাই তেওঁলোকে গুচি যায় পিছত আৰু কোনো ধৰণৰ কোনো সহায় সহযোগ কৰা নাযায় হয় এই যে আমাৰ এই সুপঞ্জলি ফায়াৰিং ৰেঞ্জত যে আৰ্মি ইয়াত প্ৰশিক্ষণ কৰে গোলা বাৰুদ ফুটাই তাত আজি মানে আমাৰ যোনটো জনবহুল এৰিয়াত আজি নহয় এইটো ঘটনাটো প্ৰায় এনেকুৱা হৈ থাকে কেইদিনমান আগতে ইয়াত পৰমেশ্বৰ হাজদাৰ ঘৰত হৈছিল আৰু 2 বছৰ আগতে ইয়াত অতুল সূত্ৰধৰ ইয়াত মৰিছিল এনেকৈ হৈ থাকে তাৰ মানে বিপদ যেনেকৈ আমি ইয়াত এনেকুৱা গোলা বাৰুদ হয় যে আমি ইউক্ৰেইনত যাব নালাগে ইউক্ৰেইনতকৈ আৰু ইয়াত ভয়াৱহ ইয়াত বোমা ফুটাই থাকে এনেকৈ আজি অজিত ৰামচাৰী ঘৰত ইয়াত প্ৰায় দিনৰ 1 বজাত ঘৰৰ মুধাত চিন ফাটি বেৰা পাৰ হৈ ইয়াত মানে বাৰাণ্ডাত ভিতৰত সোমাই গৈছিল যদি মানে মানুহক লাগিলে আৰু থিতাতে নিহত হ'লা হয় ইয়াত ঘৰত বোৱাৰী মানুহ ইয়াত শুই আছিল শুই সময়তে এনেকৈ আতংকিত এটা ঘটনা হ'ল যে মানে কোনোবা মৰিল মানুহ তাৰমানে এই অঞ্চলত মানে এতিয়া আমি এইটো বিচাৰোঁ যে এই অঞ্চলত এইবিলাক বন্ধ হৈ যাওক নাই আমি ৰাইজ হিচাপে এইটোও ক'ব বিচাৰোঁ যে এই অঞ্চলত মানে এই ফায়াৰিং ৰেঞ্জ আচলতে বন্ধ হ'ব লাগে আমিও মানুহ হয় মানুহ কেতিয়াবা মৰে ইয়াত কোনো গেৰেণ্টি নাই যেনেকৈ জম্মু কাশ্মীৰত যেনেকৈ হয় গোলা বাৰুদ ইয়াতো এনেকুৱা হৈ থাকে যোন মানুহ কেতিয়াবা মৰে কোনো গেৰেণ্টি নাই ইয়াত এনেকুৱা হৈ আছে এই অঞ্চল যোনটো আশ্ৰম অঞ্চল এই আশ্ৰম অঞ্চলত প্ৰায় 50-60 ঘৰ মানুহ আছিল এই মানুহক আৰ্মিয়ে উঠাই মানে বেলেগ জেগাত শিফ্ট কৰি বুলি কৈছিল কিন্তু এই অঞ্চল মানুহে ইতিমধ্যে খালী কৰিছে জেগাটো তথাপিও মানে ফায়াৰিং ৰেঞ্জটো বস্তি এলেকাত আহি আছে জনবহুল এৰিয়াত আহি আছে কি কৰিছে বুলি ভাবছো আৰু চলিটো লৈ কিনে দাউৰিছে আৰু কেইটামান বজাত 12টামান বজাত 12:30 বজাত ফোন কৰি হৈছে আপোনালোকে কি কৰি আছিলে সেই সময়ত শুই আছিলোঁ চলি শুই আছিল না শুই আছিলোঁ এই এনেকুৱা ঘটনাত আপোনালোকে কি ক'ব এতিয়া এই মুহূৰ্তত যে আপোনালোকে শুই থকা অৱস্থাত আপোনালোকৰ ঘৰত আহি বোমা পৰিছে আপোনালোকে কি ক'ব কিবা এটা উপায় কৰিব লাগিব আৰু লাগিছে কি ক'ব এতিয়া মানে ৰাইজক বা পুলিচ হেৰিক কি ক'ব সহায় কৰিব লাগিব ইয়াতে আৰু কাম কৰি আছে ধান মিলি আছে ইয়াতে বহি আছে মই আৰু বোৱাৰীটো বাগাতি আছে চলি সেইকাৰণে আৰু এইটো আহিছে না কি আহিছে মইতো গমেই পোৱা নাই গম পোৱা নাই আৰু এই বস্তুটো পলাই আছেতো ইয়াতে মৰিছেতো সেইকাৰণে মই দিগদাৰ হৈ আছে মই কান্দি আছে মই বোৱাৰীটো মৰিছে বুলি কান্দি আছে আৰু মই কান্দি আছে অ' পাপা মোৰ লাগ দে বোৱাৰীটো বোলে চানা চলি মোৰ বোলে কৰি আছে আৰু মই সেইকাৰণে আৰু ই ল'ৰাগিলাও নাই এটাও আৰু ঘৰৰ মানুহটো বাহিৰত গৈছে আৰু গৰু বদলাবা আৰ্মিগিলা